শ্ৰদ্ধাৰ শ্ৰোতাসকল, আমাৰ কাহিনী কথনৰ এই মনোমোহা ধাৰাবাহিকটোৰ প্ৰথম খণ্ডত আপোনাক স্বাগতম জনাইছো। ৰোমাঞ্চ, ৰহস্য আৰু চিৰযুগমীয়া জটিলতাৰ গভীৰতালৈ এক দুঃসাহসিক যাত্ৰা। আজি আমি ইংলেণ্ডৰ মমবাতিৰ পোহৰেৰে আলোকিত হলবোৰ আৰু বৰষুণে ধুই পেলোৱা মনোৰম বাগিচাবোৰৰ মাজেৰে আগবাঢ়িম, য'ত প্ৰেমৰ পৰীক্ষা লোৱা হয়, গোপন ৰহস্যসমূহ লুকাই থোৱা হয় আৰু অহংকাৰে বিপজ্জনক সীমা স্পৰ্শ কৰে। গতিকে আৰামকৈ বহক, এটা গভীৰ উশাহ লওক আৰু হাৰ্টফৰ্ডশ্বায়াৰৰ ৰহস্যময় বতাহজাকে আপোনাক আৱেগ আৰু ৰহস্যৰে ভৰা এক অভূতপূৰ্ব জগতলৈ লৈ যাওক। নিস্তব্ধ গ্ৰাম্য অঞ্চলৰ বৰষুণেৰে জীপাল হৈ থকা এটা সন্ধিয়া, য'ত কুঁৱলীয়ে ঘাঁহনিৰ ওপৰেৰে এক অস্পষ্ট আচ্ছাদনৰ দৰে উৰি ফুৰিছিল। লংবাৰ্ণ হাউচত বেনেট পৰিয়ালটো অগ্নিকুণ্ডৰ কাষত একত্ৰিত হৈছিল। যদিও ভিতৰৰ উষ্ণতাই বাহিৰৰ প্ৰতিকূল বতৰ আৰু ভিতৰৰ লোকসকলৰ হৃদয়ত চলি থকা অস্থিৰ ধুমুহাক শান্ত কৰিবলৈ বিশেষ সহায় কৰা নাছিল। নেডাৰফিল্ড পাৰ্ক অৱশেষত উত্তৰৰ এজন যুৱক, এজন ধনী ভদ্ৰলোকক, বিশেষকৈ মিষ্টাৰ চাৰ্লছ বিংলিক লিজত দিয়াৰ বিষয়ে বহু কথা আলোচনা কৰিবলৈ আছিল, যিটোৱে মিছেছ বেনেটক সদায় অস্থিৰ আৰু উত্তেজিত কৰি ৰাখিছিল। উত্তেজনাত কঁপি থকা তাইৰ মাতৃয়ে যেন ড্ৰয়িং ৰুমটোত জোৱাৰ তুলিলে, যেতিয়া তাই ঘোষণা কৰিলে, তেওঁ মোৰ ছোৱালী এজনীৰ প্ৰেমত পৰিবই লাগিব, এইটোৱে হ'ব ভাগ্যৰ লিখন। এলিজাবেথ বেনেটে নিজৰ চুকৰ পৰা এটা ক্ষীণ হাঁহি মাৰিলে। তাইৰ চকু দুটা আনন্দত নাচি উঠিল। হয়, ভাগ্যই সেই ভদ্ৰলোকৰ পৰামৰ্শ ল'ব লাগিব, মামা। মোমবাতিৰ পোহৰত তাইৰ বুদ্ধিমত্তাৰ আভাস দি তাই মৃদুভাৱে ক'লে। কিন্তু হাঁহিৰ ৰল উঠাৰ লগে লগে কোঠাটোত এটা অন্য মাত ভাহি আহিল, শান্ত, আত্মবিশ্বাসী আৰু মৰ্যাদাপূৰ্ণ। বিংলিৰ বন্ধু মিষ্টাৰ ডাৰ্চি, যিয়ে মাত্ৰ নেডাৰফিল্ডত ভৰি দিছিল আৰু ইতিমধ্যে কাউণ্টিৰ আলোচনাৰ কেন্দ্ৰ হৈ পৰিছিল। দীঘল, আত্মগৰ্বী আৰু ৰহস্যময়, তেওঁক লৈ যেন প্ৰশংসা আৰু বিৰক্তি দুয়োটাই সমান আছিল। সেই সন্ধিয়াত মেৰিটনৰ সভাত ভাগ্যই এলিজাবেথ আৰু মিষ্টাৰ ডাৰ্চিক মুখামুখি কৰিলে। বিহালীৰ চুৰৰ মাজেদি বৰষুণজাকে খিৰিকীৰ কাষত মৃদু টুকুৰিয়াই গৈছিল আৰু বতাহত বিয়পি পৰিছিল সুগন্ধি, আলাপ-আলোচনা আৰু অপ্ৰকাশিত অনুভূতিৰ এক বিদ্যুৎস্পৃষ্ট পৰিৱেশ। ডাৰ্চিয়ে তৎক্ষণাৎ তাইক মন কৰিছিল। এলিজাবেথৰ আচাৰ-ব্যৱহাৰত এক দুৰ্বাৰ চুম্বকীয়তা আছিল, এনে এক দৰ্তি যিয়ে তেওঁক দেখিলে অস্থিৰ কৰি তুলিছিল। তেওঁ কেৱল ধুনীয়া নাছিল, তাইৰ চকু দুটাত বুদ্ধিমত্তাৰ দীপ্তি, জীৱন্ততা আৰু এক প্ৰত্যাহ্বানৰ ভাৱ লুকাই থোৱা আছিল, যিটোৱে তেওঁৰ অন্তৰৰ গভীৰতাত আলোড়ন তুলিছিল। আনহাতে এলিজাবেথে তেওঁক অসহ্য বুলি ভাবিছিল। তেওঁ আছিল শীতল, অহংকাৰী আৰু নিজৰ গুৰুত্ব সম্পৰ্কে অতি সচেতন। তথাপিও যেতিয়া তেওঁলোকৰ চকুৱে চকুলে পৰিছিল, তেতিয়া দুয়োজনৰ মাজত এক গভীৰ নিস্তব্ধতা বিয়পি পৰিছিল, এক অকথিত কৌতূহল, যাক কোনেও নাম দিব পৰা নাছিল। কিছুদিনৰ পাছত বতৰ বেয়া হৈ পৰিল। বৰষুণে ধাৰাসাৰে মূৰত কোবাইছিল আৰু ৰাস্তাবোৰ বোকাৰে ভৰি পৰিছিল। ভনীয়েকসকলৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু কোমল হৃদয়ৰ জেন বেনেটে ঘোঁৰাত উঠি নেডাৰফিল্ডলৈ গৈ মিষ্টাৰ বিংলিৰ ভনীয়েকী মিছ বিংলিক লগ কৰিবলৈ গৈছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে তেওঁৰ হৰাণী জৰ্দি কাম হৈছিল। যেতিয়া লংবাৰ্ণলৈ এই খবৰ আহিল, এলিজাবেথে অকণো দ্বিধাবোধ নকৰিলে। তাই বৰষুণ নিয়চি বোকাৰে ভৰি থকা পীঠৰ মাজেৰে খোজ কাঢ়ি গৈছিল। বোকা লাগি তাইৰ স্কাৰ্টখন গোবৰ হৈছিল, কেৱল ভনীয়েকক চাবলৈ। নেডাৰফিল্ডত তাইৰ উপস্থিতিয়ে ভিজা আৰু উশাহ বন্ধ গৈ মাৰ্জিত ঘৰত এক আলোড়ন বোৱাইছিল। সকলোৰ দৃষ্টি নিবদ্ধ হৈছিল। মিছ বিংলিৰ উটটো অৱজ্ঞাতে বেকুৱা হৈ পৰিল, যেন তাইৰ আগ্ৰহণত আঘাত লাগিছিল। আগৰ দৰে দয়ালু মিষ্টাৰ বিংলিয়েও গভীৰ উদ্বেগ প্ৰকাশ কৰিছিল। তেওঁৰ সহানুভূতি স্পষ্ট আছিল। আৰু মিষ্টাৰ ডাৰ্চিয়ে নীৰৱ, সতৰ্ক হৈও অনুভৱ কৰিলে যে তেওঁৰ ভিতৰত কিবা এটা পৰিৱৰ্তন ঘটিছে। এক নতুন অনুভূতিৰ উন্মেষ হৈছে। জুইৰ পোহৰত তেওঁ চাই থাকিল এলিজাবেথে ভনীয়েকৰ প্ৰতি কেনেদৰে নীৰৱে যত্ন লৈছে। জেনৰ ভ্ৰুৰ তাইৰ হাতখন কিমান কোমল আৰু সমাজৰ ফুসফুসনি তথা অসন্মতিৰ সন্মুখীন হোৱাৰ সময়ত তাইৰ চকুত কিমান সাহস। তেওঁ চকু আঁতৰাই নিব নোৱাৰিলে। এলিজাবেথৰ ব্যক্তিত্বই তেওঁক বান্ধি ৰাখিলে। এলিজাবেথে নিজৰ ফালৰ পৰা তেওঁৰ দৃষ্টি অনুভৱ কৰিলে। সেই দৃষ্টি আছিল গভীৰ আৰু তীক্ষ্ণ। তাই এবাৰলৈ তেওঁৰ চকুলৈ চালে, দৃঢ় স্থিৰ দৃষ্টিৰে।
আৰু লগে লগে চকু দুটা বেজীৰ কামলৈ নমাই দিলে। স্বীকাৰ কৰিবলৈ অনিচ্ছুক যদিও তাইৰ হৃদস্পন্দন দ্ৰুত হৈ পৰিছিল। ডাৰ্চিৰ উপস্থিতিয়ে তাইক অস্থিৰ কৰি তুলিছিল। পিছদিনা ৰাতিপুৱা ব্ৰেকফাষ্টত এক মিশ্ৰিত পৰিৱেশ বিৰাজ কৰিছিল। কিছুমানৰ মাজত সভ্যতা আৰু কিছুমানৰ মাজত উত্তেজনা। মিছেছ বেনেট বিজয়ীভাৱে জেনক লগ কৰিবলৈ আহিছিল আৰু নিজৰ ছোৱালী কেইজনীক সকলোৰে আগত প্ৰদৰ্শন কৰিবলৈ। ডাৰ্চিৰ মৌনতা আগতকৈও যেন কঠোৰ হৈ পৰিছিল। আনহাতে মিছ বিংলিৰ প্ৰতিটো কথা ইমানেই মিছা আৰু মিঠা আছিল যে গাখীৰক দৈ বনাবলৈ যথেষ্ট। এলিজাবেথে স্থিতৰ্হিভাৱে বহি আছিল। তাইৰ বুদ্ধিমত্তাই ভদ্ৰতাৰ মুখা এখনৰ তলত নিজকে ঢাকি ৰাখিছিল। তাই প্ৰতিটো চাৱনি নিৰীক্ষণ কৰিছিল। টেবুলৰ সিপাৰে থকা প্ৰতিদ্বন্দ্বীৰ প্ৰতিটো সৰু ইংগিতো তাইৰ চকুত পৰিছিল। ডাৰ্চিৰ চকু তাইৰ পৰা আঁতৰি যোৱাৰ পিছতো এলিজাবেথে অনুভৱ কৰিছিল যে সি তাইৰ উপস্থিতিৰ বিষয়ে গভীৰভাৱে সজাগ। পিছদিনা দুপৰীয়া বৰষুণ কমি যোৱাৰ লগে লগে এলিজাবেথে নেডাৰফিল্ডৰ বাগিচাবোৰৰ মাজেৰে ঘূৰি ফুৰিছিল। তাইৰ মনটো গভীৰ চিন্তাত মগ্ন আছিল। পথটো কম্পিত অঁকা গোলাপ আৰু সেউজীয়া ৰঙেৰে আবৃত শিলৰ মূৰ্তিৰে ভৰি আছিল। ডাৰ্চিয়ে দূৰত্বত তাইক অনুসৰণ কৰিছিল। তেওঁৰ প্ৰতিটো খোজ জোখামাখা। তেওঁ কথা ক'বলৈ ব্যাকুল হৈ আছিল। ভদ্ৰ সমাজৰ পৰিসীমাৰ বাহিৰত কিবা এটা ক'ব বিচাৰিছিল, কিন্তু শব্দবোৰে তেওঁক যেন ঠেলি দিছিল। আকাশখন ম্লান হৈ পৰিছিল। বৰষুণৰ সুগন্ধিটো এতিয়াও বিয়পি আছিল। আৰু সেইদিনা সন্ধিয়া লাইব্ৰেৰীত এটা মমবাতিৰ ক্ষীণ পোহৰ জ্বলি আছিল। এলিজাবেথে জেনক উচ্চহাৰে পঢ়ি শুনাইছিল। তাইৰ মাতটো কোমল, শান্ত আৰু দৃঢ় আছিল। দুৱাৰৰ পৰাই গোপনে ডাৰ্চিয়ে তাইলৈ চাই ৰৈছিল। তেওঁৰ মুখত প্ৰশংসা আৰু আত্মসংযমৰ এক সংমিশ্ৰিত অভিব্যক্তি ফুটি উঠিছিল। তেওঁৰ টেবুলত আধা লিখা এখন চিঠি পৰি আছিল। এখন স্বীকাৰোক্তি, যিখন তেওঁ কেতিয়াও পঠিয়াবলৈ সাহস নকৰিলে। তেওঁ ভাবিলে, প্ৰশংসাই কিয় ইমান বিপজ্জনক যেন অনুভৱ কৰাব লাগে? স্নেহ কিয় দুৰ্বলতাৰ দৰে অনুভৱ হয়? পিছৰ সপ্তাহত আৰু অধিক আনন্দময় সংগ যোগ হ'ল। কাষতে থিয় হৈ থকা ৰঙা কোট পৰিধান কৰা বিষয়াসকল, আলোচনাৰ বাবে এটা বল, আৰু বেনেট ভগ্নীসকলৰ মাজত অনন্ত উত্তেজনা। লিডিয়াৰ হাঁহিটো হলসমূহৰ মাজেৰে প্ৰতিধ্বনিত হৈছিল। কিটিয়ে তাইক অনুসৰণ কৰিছিল, আৰু মিছেছ বেনেটৰ আশাবোৰ পূৰ্বতকৈ অধিক প্ৰবল হৈছিল। কিন্তু এলিজাবেথ চিন্তিত হৈ থাকিল। অহংকাৰ আৰু পক্ষপাতৰ মাজৰ ছাঁবোৰ গভীৰ হৈ পৰিছিল, আৰু তাই নিজৰ হৃদয়খন ক'ত থিয় দি থাকে সেইটো দেখা পোৱা নাছিল। নেডাৰফিল্ডৰ বলত মমবাতিৰ পোহৰবোৰ দাপোনৰ আৰু মসৃণ মাৰ্বলৰ ওপৰত নাচি পৰিছিল। এলিজাবেথে এটা কোমল হাতীৰ ডাউনৰ গাউন পিন্ধিছিল, যিটো আছিল সহজ কিন্তু মনোমোহা। মিষ্টাৰ ডাৰ্চি কোঠাৰী সিপাৰে থিয় হৈ আছিল। তেওঁৰ প্ৰতিটো পেশে শক্তি হৈ আছিল, আৰু তেওঁৰ চকু তাইৰ ওপৰত গভীৰ ব্যাকুলতাৰে নিবদ্ধ আছিল। অৱশেষত যেতিয়া তেওঁলোক দুজনক এটা নাচৰ বাবে একত্ৰিত কৰা হ'ল, তেতিয়া যেন বতাহে উশাহ বন্ধ কৰি ৰাখিছিল। মিষ্টাৰ ডাৰ্চি, আপুনি আপোনাৰ মৌনতালৈ ইমান গৌৰৱ কৰে নেকি? এলিজাবেথে বুস্তামিৰে সুধিলে। চকুত বিজুলী চমকিছিল। আৰু মিছ বেনেট, মোক উত্তেজিত কৰি আপুনি সদায় আনন্দ পায়নে? ডাৰ্চিয়ে প্ৰত্যুত্তৰ দিলে। তেওঁলোকৰ প্ৰতিটো শব্দ ওজন লোৱা যেন লাগিছিল, কিন্তু তাৰ তলত এক লুকাই থকা জুই ধাও ধাওকৈ জ্বলি আছিল। আনহাতে জেন আৰু মিষ্টাৰ বিংলিয়ে এক সহজ, স্বাভাৱিক গ্ৰেছ দেখুৱাইছিল। তেওঁলোকৰ মাজৰ মৰম ইমানেই পবিত্ৰ আছিল যে অহংকাৰ বা ভান এই সম্পৰ্কত স্পৰ্শ কৰিব নোৱাৰে। এলিজাবেথে ডাৰ্চিৰ চকুলৈ চালে। সেই চকু দুটা কোমল হৈ পৰিছিল, কিন্তু তাইৰ হৃদয়খন যেন প্ৰশংসা আৰু বিৰক্তিৰ মাজত দ্বিধাবিভক্ত হৈ আছিল। ৰাতিটো গভীৰ হোৱাৰ লগে লগে ফুচফুচনিবোৰ বাঢ়ি গৈছিল। ভাগ্য, মৰ্যাদা আৰু পাৰিবাৰিক গৌৰৱৰ কথা। মিছ বিংলিৰ ঈৰ্ষাখন কাছৰ দৰে চোকা হৈ পৰিছিল। ডাৰ্চিয়ে এলিজাবেথলৈ চোৱা প্ৰতিটো দৃষ্টি তাই তীক্ষ্ণ নজৰেৰে লক্ষ্য কৰিছিল। বতাহজাক অকথিত প্ৰতিদ্বন্দ্বিতাৰে গধুৰ হৈ পৰিছিল। পিছলৈ বাহিৰত বজ্ৰপাত হাম কটাৰ পিছত আৰু অতিথিসকলে বিদায় লোৱাৰ সময়ত ডাৰ্চিয়ে এলিজাবেথক কৰিডৰত অকলে লগ পাইছিল। মমবাতিৰ পোহৰত তাইৰ মুখখন তিৰবিৰাই আছিল, ক্লান্ত, উজ্জ্বল আৰু প্ৰত্যাৱ্যানমূলক। মিছ বেনেট, তেওঁ আৰম্ভ কৰিলে, কিন্তু দ্বিধাই তেওঁক সম্পূৰ্ণৰূপে আগুৰি ধৰিলে। এলিজাবেথে চকু তুলি চালে। কণ্ঠস্বৰ শান্ত, কিন্তু বৰফৰ দৰে শীতল। হয় মিষ্টাৰ ডাৰ্চি, তেওঁ সংগ্ৰাম কৰিছিল।
স্বীকাৰোক্তি আৰু আত্মসংযমৰ মাজত বন্দী হৈ শব্দবোৰ বাহিৰলৈ উলিয়াবলৈ হাহাকাৰ কৰি আছিল। অৱশেষত তেওঁ মাত্ৰ ক'ব পাৰিলে, আপুনি এই সপ্তাহত যথেষ্ট সহ্য কৰিছে। মই আশা কৰোঁ আপোনাৰ ভনীয়েক সোনকালে সুস্থ হৈ উঠিব। তাই ক্ষীণ হাঁহি এটা মাৰিলে। তাই ইতিমধ্যে সুস্থ হৈ উঠিছে ছাৰ। আপোনাৰ বন্ধুৰ দয়াৰ বাবেই কিছু পৰিমাণে ধন্যবাদ। তেওঁলোকৰ চকু কিছু সময়ৰ বাবে মিলিত হ'ল। এটা ক্ষন্তিক মুহূৰ্ত, আৰু বতাহত এক অকথিত সত্য উলম্বি ৰৈ গ'ল। এটা সত্য যিটো উচ্চাৰণ কৰিবলৈ কাৰোৰে কণ্ঠত সাহস নাছিল। বাহিৰত পুনৰ বৰষুণ আৰম্ভ হ'ল, কোমল কিন্তু অবিৰত। হাৰ্টফোৰ্ডশ্বায়াৰৰ পথাৰবোৰৰ ওপৰেদি এটা গোপন বাৰ্তাৰ দৰে ফুচফুচাই বাগৰি গ'ল। নেডাৰফিল্ডৰ উষ্ণ পোহৰৰ মাজত হৃদয়বোৰে দ্ৰুত স্পন্দন অনুভৱ কৰিলে, চিন্তাবোৰ গভীৰ আৰু জটিল হৈ পৰিল, আৰু ভৱিষ্যতবোৰ সলনি হ'বলৈ আৰম্ভ কৰিলে, নীৰৱে আৰু কোনেও ৰোধ কৰিব নোৱাৰাকৈ। তাৰ অলপ সময় পিছত এলিজাবেথ লংবৰ্ণলৈ ঘৰলৈ উভৰি আহিল। তাইৰ মন অস্থিৰতাৰে ভৰি আছিল। ডাৰ্চি পিছ পৰি ৰৈ গ'ল। নেডাৰফিল্ডৰ হলবোৰত খোজ কাঢ়ি ফুৰিলে, তেওঁৰ অহংকাৰে হৃদয়ৰ সৈতে সংগ্ৰাম কৰি আছিল। বিংলীয়ে বাৰে বাৰে জেনৰ কথা উল্লেখ কৰিলে। তেওঁৰ ভালপোৱা আছিল স্পষ্ট আৰু দ্বিধাহীন। ডাৰ্চিয়ে কিন্তু প্ৰশ্ন তুলিলে, পৰামৰ্শ আগবঢ়ালে, হস্তক্ষেপ কৰিলে। আৰু ইয়াৰে পৰাই আৰম্ভ হ'ল এক ভুল বুজাবুজিৰ ক্ৰম, যিয়ে হৃদয়বোৰক একেলগে বান্ধি ৰাখিব আৰু ভাঙি পেলাব। অতি সোনকালে চিঠি লিখা হ'ব। আৰম্ভ হ'ব এক যাত্ৰা, আৰু ভালপোৱা, অহংকাৰৰ বিৰুদ্ধে, পক্ষপাতৰ বিৰুদ্ধে, সমাজৰ কঠোৰ আশাৰ বিৰুদ্ধে পৰীক্ষা কৰা হ'ব। হয় ইয়াৰ বিজয় হ'ব, নতুবা নীৰৱে ধ্বংস হ'ব। আৰু ইয়াতে শেষ হয় আমাৰ প্ৰথম খণ্ড। ইয়া কেৱল ভালপোৱা আৰু মূৰ্খতাৰ কাহিনীয়েই নহয়, সাহস আৰু বুজাবুজিৰো আৰম্ভণি। কাৰণ এলিজাবেথ আৰু ডাৰ্চিৰ প্ৰতিটো দৃষ্টিতে এটা প্ৰশ্ন লুকাই আছে। অহংকাৰৰ বোজাৰ তলত প্ৰেম সঁচাকৈ জীয়াই থাকিব পাৰিবনে? ধন্যবাদ, শ্ৰদ্ধেয় শ্ৰোতাসকল। আজি সন্ধিয়া আমাৰ সৈতে গল্পটো উপভোগ কৰাৰ বাবে। হাৰ্টফোৰ্ডশ্বায়াৰৰ বৰষুণে ধোৱা পথাৰত কিছু সময়ৰ বাবে আপোনাৰ হৃদয় ৰাখক, আৰু আমি পুনৰ লগ পোৱালৈকে নেডাৰফিল্ডৰ ফুচফুচনিবোৰ আপোনাৰ মনত প্ৰতিধ্বনিত হওক। অহাবাৰলৈকে আপোনাৰ সকলো ভাল হওক, আৰু ইয়াৰ পিছত কি হ'ব পাৰে সেই বিষয়ে আপোনাৰ কল্পনাশীলতা সজাগ কৰি ৰাখক।